এসময়ত যেতিয়া বিপিএফ দলৰ ইয়াতে চৰকাৰ আছিলে মানুহক বন্দুকৰ শব্দত ভোট খুজিছিলে এতিয়া হাতজোৰ কৰি মানুহক ভোট খুজে হয় নে নহয় আগতে যি মানুহে বন্দুক দেখুৱাইছিল সেই মানুহে এতিয়া হাতজোৰ কৰিবলগীয়া হৈছে নে নাই আপোনালোকে কওক আজি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আমাৰ সাধাৰণ মানুহে ৰাতি 2টা বজাতো কামত যাব পাৰে ৰাতি 12টা বজালৈকে দোকান খোলা ৰাখিব পাৰে আৰু যি মানুহে এদিন সাধাৰণ মানুহৰ লগত বন্দুক দেখুৱাই কথা কৈছিলে এতিয়া নমস্কাৰ কৰি কথা কয় যে ভালে আছে নে পাৰিলে মোক ভোটটো দিব আগতে কেনেকৈ কৈছিল এই ভোট দিবি নহলে চাই লম আজিকালি কোনবাই তেনেকৈ কথা কয় নেকি কাৰ কাৰণে নকয় তেওঁলোকে জানে যে দিল্লীত মোদী আছে দিছপুৰত মামা আছে কোকৰাঝাৰত প্ৰমোদ বড়ো আছে হয় নে নহয় আজি সেই কাৰণে এই আমাৰ বিটিআৰত শান্তি অসমত শান্তি গৰীব দুখীয়া লোক এতিয়া শান্তিত থাকে বড়ো অনাবড়ো আমি সকলোৱে মিলা প্ৰীতিত থাকো আমাৰ ইয়াতে সকলোৰে মাজত শান্তি সম্প্ৰীতি আৰু ভাল পোৱাৰ এটা নতুন পৰিৱেশ আজি আমাৰ অসমত নিৰ্মাণ হ'ল